নমস্কাৰ, গুড মৰ্নিং। আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন সকলো ভাই বন্ধুক নমস্কাৰ জ্ঞাপন কৰিছোঁ। গতিকে আমি আপোনালোকে যিখিনি কাম দি আমাৰ দিল্লীলৈ পঠাইছিলে এইখিনি কাম আমি ভালে ভালে কৰি আহিছোঁ আৰু আশা কৰা যায় ভৱিষ্যতে আমাৰ দিনবোৰ ভালেই যাব। আৰু গতিকে আমি এতিয়া ৱেষ্ট বেংগল কোচবিহাৰত আহি পাইছোঁ আৰু অলপ সময় পাছতে আমি আমাৰ ঘৰ বিষয়গাঁও তাতে আমি নামি যাম। আৰু ঈশান ভাই এতিয়া 1:30 মানত যাই পাব আমাৰ কামাখ্যা ষ্টেচনত। 1:30 নামিব, নামাৰ পাছতে সি আৰু কণ্ট্ৰল বাজাৰ যাব লাগিব। বেলেগ ট্ৰেইন আছে, বেলেগ ট্ৰেইনত উঠি সি কালিলৈ ঘৰলৈ যাই পাব। গতিকে আপোনালোকে আমাক যে মৰম স্নেহ আৰু ভালপোৱা দিছে, দি পঠাইছে, আমি এইখিনি মৰম স্নেহ ভালপোৱা লৈ ভালে ভালে কামবিলাক কৰিবলৈ পাইছোঁ আৰু আশা কৰা যায় আগন্তুক দিনবোৰত আমি ভালে একটা রেজাল্ট পাম। এতিয়া আমাৰ ঈশান ভাই অলপ বক্তব্য ৰাখিব, মন্তব্য ৰাখিব। গুড মৰ্নিং, নমস্কাৰ। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যিসকল ভাই বন্ধু, আমি দুইজনক যে সাহায্য দি দিল্লীত পঠাইছিলে আৰু আমি দিল্লীত গৈ আপোনালোকৰ হৈ মাত মাতিছোঁ আৰু যোন জেগাত যাব লগা আছে আমি প্ৰত্যেকখন ঠাইত গৈছোঁ। প্ৰথমতে আমি হোম মিনিষ্টাৰৰ লগত লগ কৰিছোঁ, তাৰ পাছত আইন মন্ত্ৰী যিজনৰ লগত লগ কৰিছোঁ, তাৰ পাছত এই ৰাজস্থানৰ 2জন MP লগত লগ কৰিছোঁ, তাৰ পাছত তামিলনাডুৰ এজন MP লগত লগ কৰিছোঁ, তাৰ পাছত UP এজন MP লগত লগ কৰিছোঁ, তাৰ পাছত মানৱ অধিকাৰৰ যে আমাক শোষণ হৈছে এই মানৱ অধিকাৰৰ যি অফিচাৰ আছে সেইজনৰ লগত লগ কৰিছোঁ, তাৰ পাছত হিউমেন ৰাইটছ সেইজন IPS অফিচাৰৰ লগত লগ কৰিছোঁ। এনে মানে কেইবাটা সংস্থা, যি সংস্থাবিলাকে আমাৰ মাত মাতে এইবিলাকৰ লগত পৰামৰ্শ কৰিছোঁ। গোটেই কাম কাজবিলাক কৰি আপোনালোকৰ হৈ আহিছোঁ। এটা কাম বাকী ৰৈছিল যে আমি অপজিশ্যন যে লিডাৰবিলাক আছে সেইবিলাকৰ লগত লগ কৰাৰ কথা আছিলে, কিন্তু সময় পোৱা নাই। এই সময়ৰ ভিতৰত আমি কৰিব পৰা নাই। কাৰণটো নিশ্চয় আপোনালোকে জানে, আমি এইটো আৰু ৰাইজ নকৰিম। সেইটো কাৰণে আমি তাত থাকিবলৈ লাগিব আৰু 10-12 দিন থাকিলেই আমি গোটেই মানুহবিলাকৰ লগত লগ কৰিব পাৰিলেহেঁতেন, কিন্তু লগ কৰিব পৰা নাই। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ ভাল এটা ৰিজাল্ট ওলাব, কাৰণ আমি যিখিনি তাত গম পাইছোঁ আৰু এই গম পোৱা অনুপাতে আমাৰ ভাল এটা ৰিজাল্ট ওলাব। আৰু দিল্লীৰ যে 8,500 হোমগাৰ্ড যে ওলাই দিছিল দিল্লী চৰকাৰে, যে যিটো অৰ্ডাৰ নিশ্চয় আপোনালোকে গম পাইছে, দেখিছিলোঁ আমি কিমান দিনৰ পৰা সিহঁতে চিঞৰি আছে। সেইসকলৰ চাকৰিখন আমি বহাল ৰখা দিছোঁ। আমি হোম ডিজিৰ লগত কথা পাতিছোঁ সেইসকলৰ চাকৰিৰ কাৰণে। আৰু বেলেগ কোনোবা মানে যোন জেগাত গ'লে সিহঁতৰ চাকৰিখন বহাল থাকে সেইখিনিও আমি কৰিছোঁ। গোটেই ভাৰতবৰ্ষত হৈ মাত মাতিছোঁ আৰু নিশ্চয় আমি একটা ৰিজাল্ট পাম। আৰু নিশ্চয় দেখিছে আপোনালোকে আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টত গৈও কোৰ্টৰ ফালে কি হৈছে নিশ্চয় আপোনালোকে দেখিছে। বেছি হ'ব নালাগে, এইখিনি কৰি মোৰ মন্তব্য ইয়াত মাৰিছোঁ। আৰু হোমগাৰ্ড একটা জিন্দাবাদ, हमारी हक हम लेके रहेंगे। जय आय होम, जय आय होम। হেল্ল', নমস্কাৰ। মই এতিয়া গোসাইগাঁও ষ্টেচনত আহি পাইছোঁ। ঈশান ভাই আমাৰ লগত আছে, সি এতিয়া গুৱাহাটীলৈ যাব আৰু মইতো ঘৰলৈ যাম। এতিয়া বাই বাই কৰি আছোঁ। এই যে বাই বাই হৈ গ'ল, এতিয়া ওলাই আছোঁ। ঈশান ভাই